বান্ধৱী অকল সংগীতা মুনু ব্লগ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি মন্দিৰত যাম। ক'ৰ মন্দিৰত যাওঁ, কিয় যাওঁ আপোনালোকে ভিডিঅ'টো চাই থাকক। এতিয়া গৈ আছোঁ, যাই আমি মন্দিৰত লগ পাম। আপোনালোকে ভিডিঅ'টো চাই থাকক, বহুত ভাল লাগিব। আমি মন্দিৰত আহি গ'লোঁ। এতিয়া মানে আমি কি মন্দিৰত আহিছোঁ আপোনালোকক ক'ম। এতিয়া আমি হাজো মাধৱ মন্দিৰত আহিছোঁ আৰু এতিয়া মানে কাতি মাহত মানে হাজো মন্দিৰত আহিব লাগে। এতিয়া কাতি মাহত আমি হাজো মন্দিৰলৈ আহিছোঁ। তুলসীৰ মালা কিবা কিবি এইবিলাক লৈ লওঁ আৰু কি কাৰণত আহিছোঁ আপোনালোকক পিছত কৈ আছোঁ, ভিডিঅ'টো চাই থাকক। এই দোকানখনত মানে চেণ্ডেলবিলাক আমি ইয়াতে থ'ম আৰু ইয়াতে চাকি ধূপ তুলসীৰ মালা চালা এইবিলাক আমি ল'ম আৰু এতিয়া এইবিলাক আমি ইয়াতে এতিয়া চেণ্ডেলবিলাক থওঁ আৰু ভিডিঅ'টো আপোনালোকে চাই থাকক বাৰু, বহুত ভাল লাগিব। আপোনালোকে চাই থাকক, দেখুৱাইছোঁ। মালা তুলসীৰ মালা কিবা কিবি দাদায়ে মানে প্ৰসাদ চব ৰেডি কৰি আছে। চাকিও ল'ম, এইবিলাক আমি এতিয়া লৈ আছোঁ আৰু বেলেগেও লৈ আছে। এইবিলাক চবেই মানে তুলসী মালা চালা লোৱাত ব্যস্ত। এই দাদাই মালা বেচি আছে। ভিডিঅ'টো চাই থাকক বাৰু, দেখুৱাই আছোঁ কি দেখুৱাব পাৰোঁ। এতিয়া আমি এই চিৰিত উঠি যাম, আপোনালোকক কি দেখুৱাব পাৰোঁ বাৰু দেখোন। সকলো মানুহে মানে যাই আছে আৰু এতিয়া চিৰি বহুত ওখ চিৰি, যাই ভিডিঅ' কৰিব পাৰোঁ নে নাই সেইটো নাজানো আৰু। চাদৰ মেখেলা পিন্ধি আহিছোঁ, এইফালে খোজ কাঢ়িব পৰা নাই। যাই সেৱা এটা কৰিব। সেয়া সকলোৱে যাই আছে, এইফালেদি যোৱা বা ৰাস্তাটো এইটো চাইড আৰু অহা ৰাস্তাটো এইটো চাইড আৰু এনেকুৱা ওপৰলৈ ইয়াৰ পৰাই চাওক বাৰু মানুহবিলাকে কেনেকৈ যাই আছে আৰু মানে গোটেইখিনি ৰাস্তাত এনেকৈ ভিডিঅ' কৰি যাব পাৰোঁ নে নাই এইটো নাজানো আৰু। আপোনালোকে ইয়াৰ পৰাই চাব পাৰে কিমান মানুহে ওপৰলৈ যাই আছে এইবিলাক চাওক। ৰাস্তা পাইছোঁ বাৰু, মানে এনেকৈ ভিডিঅ' কৰি যাব নোৱাৰি, তথাপিও অকণমান দেখুৱাই দিছোঁ। আহি আছে, এইবিলাক সকলোৱে আহি আছে। সকলোৰে ভাগৰ লাগিছে বোলে, মই অলপ ৰৈ দিলোঁ, মোৰো ভাগৰ লাগিছে। অৱস্থা নাই কাৰণ ভৰি চলা নাই, ভৰি নচলা হৈ গৈছে। এই দেখিছেনে ইমান বয়সস্থ মানুহবিলাকো খোজকাঢ়ি আহি আছে। আমাৰ ভাগৰ লাগিছে, সিহঁতে কিন্তু ৰোৱা নাই। চবৰে মুখতে উফ অলৰেডি আমি চিৰি পাৰ আহিলোঁ, সকলোৰে ভাগৰ লাগিছে। চাওকচোন ভাগৰ লাগছে নে আমাক? কেনেকুৱা বহুত চিৰি পাৰ হ'লোঁ, ভাগৰ লাগিছে। অকণমান দেখুৱাই আছোঁ লাইন। আমি বাৰু কিছু আগত আছোঁ, এই লাইন চাওক আপোনালোকে, এই লাইন আৰু আগৰ ফালে এইবিলাক কেতিয়া মানে মন্দিৰ দৰ্শন হ'ব পাৰিম গম নাপাওঁ আৰু। এইবিলাক চাওক লাইন, এইফালেদি বহুত লাইন, দেখুৱাব নোৱাৰি আৰু লাইন। হাতৰ পৰাই কাঢ়ি লৈ গ'ল প্ৰসাদ। বান্দৰৰ উৎপাত চাওক, বান্দৰৰ লগত একেলগে ছাগলীও খাই আছে। সেইটো বেলেগ লাইন, এইফালে চাওক লাইন।
লাইন দেখা পালে মোৰ গৰম হ'ব এই লাষ্টৰ পৰা এইবিলাক লাইন চাওক লাইন আৰু আছে লাইন কি কৰিছি বাবু কান্দত ধৰিব ৰে বাপ কেতিয়া শেষ হ'ব লাইন আৰু এই মহা লাইন আছে বাপৰে আৰু এই মহা লাইন আছে আৰু মানুহবিলাকেও মানে লাহে লাহে যাই আছে একদম বেলেগ ফালে চাই চাই আমি এতিয়া আৰু মন্দিৰ দৰ্শন হ'মেই আৰু বেছি নাই বাৰু লাইন আমি মন্দিৰ দৰ্শন হৈ লওঁ তাৰপিছত আপোনালোকক জেগাবিলাক দেখুৱাম আৰু ক'ত কি আছে কি নাই এতিয়া আমি পূজা চূজা কৰি লওঁ এই আৰু বেছি নাই আৰু লাইন এতিয়া পূজা চূজা কৰি লওঁ তাৰপিছত আৰু ভিডিঅ'টো চাই থাকিব দেখুৱাই আছোঁ এইকেইটা ভেড়া ছাগলী আৰু এইবিলাক মানুহে মানে ইয়াতে বহি বহি প্ৰসাদ চসাদ খাই কিবা কিবি কৰি আছে এইফালে আৰু কিবা কিবি আছে বহুত জেগা আছে বহুত ইয়াৰ মাজতে বহুত চাবলগীয়া মানে জেগা আছে আৰু মন্দিৰো আছে বেলেগ বেলেগ মন্দিৰ আছে মেইন মন্দিৰত আমি দৰ্শন হ'লোঁ আৰু বেলেগ বেলেগ মন্দিৰ আছে চাই থাকক আপোনালোকে অলপ অসুবিধা হৈছে মানে ভিডিঅ' কৰা চাই থাকক ইয়াতে কাচু মাছ এইবিলাক আছে মাছ মানুহবিলাক আজিকালি আগতে মানুহে কিবা কাচু আৰু মাছৰ কিবা খোৱা বস্তু দিছিলে আজিকালি নাই আজিকালি দিয়াটো মানে এলাউড নাই আৰু আজিকালি বন্ধ কৰিছে এতিয়া এনেই মানুহবিলাক এনেই চাব আহিছে আৰু আমিও চাব আহি আছোঁ ওচৰলৈকে যাই কেনে দেখুৱাই আছোঁ ৰ'বকচোন আজিকালি আগৰ দৰে হৈ থকা নাই চাওকচোন চাবদে পিছল কিন্তু ধুনীয়া লাগে ইয়াতে এটা মূৰ্তি আছে কাছু মূৰ্তি দেখিছেনে এইটো কাছু আগতে ওচৰলৈকে আহিছিল আৰু এই চিৰিৰ ওচৰলৈকে আহিছিল আগতে মানে মানুহবিলাকে খোৱা বস্তু দি আছিল আজিকালি দিয়াটো বন্ধ কৰিছে এইটো এই মা তাতে আছে ওচৰত আছে ওচৰলৈকে আহিছোঁ এইটো ইমান ওচৰলৈকে আহিছে কাছু চাওক আপোনালোকে ইমান ওচৰলৈকে আহিছে চাওক এইটো কাছু মাছ কাছু আৰু এটা আহি আছে এইটো চাওক হাজো মন্দিৰত আহি এইবাৰ আমি কেদাৰনাথ মন্দিৰলৈ যাই আছোঁ পাহাৰৰ ওপৰে ওপৰে ৰাস্তা আছে পাহাৰৰ মাজে মাজে মানে পাহাৰৰ ওপৰলৈকে এনেকৈ ৰাস্তা আছে এই ৰাস্তাইদি আমি যাই আছোঁ চাই থাকক জেগাবিলাক পাহাৰৰ ওপৰত কেদাৰনাথ মন্দিৰ হাজোত আছোঁৱে যেতিয়া আৰু কেদাৰনাথ মন্দিৰটো মানে দৰ্শন হৈ যাম আৰু বুলি ভাবিছোঁ আৰু এতিয়া আমি গৈ আছোঁ চাই থাকক আপোনালোকে পাহাৰৰ মাজে মাজে পাহাৰৰ একদম ওপৰত আহি গৈছোঁ আমি কেদাৰনাথ মন্দিৰ আহি পালোঁ এতিয়া আমি ওপৰলৈ যাম আপোনালোকক কি কি দেখুৱাব পাৰোঁ আমি বাৰু ভিডিঅ'টো চাই থাকক আমি দেখুৱাম এতিয়া ওপৰলৈ যাব লাগিব এনেকৈ চিৰি দি ওপৰলৈ উঠি যাব লাগিব আমি দেখুৱাই আছোঁ ৰ'বকচোন আপোনালোকে কেদাৰনাথ মন্দিৰলৈকে গ'লোঁ এইবিলাক আমি ল'লোঁ এতিয়া চাকি তাকি ল'লোঁ এতিয়া ওপৰলৈ যাম আমি আপোনালোকে চাই থাকক মন্দিৰলৈ এইবিলাক মই সাজু কৰিছোঁ আৰু ইয়াতে চাকি 5টা চাকি ল'ব লাগে বোলে কেদাৰনাথ মন্দিৰত বোলে 5টা চাকি জ্বলাই এতিয়া মানে আমি ওপৰলৈ যাম যাই কিনে চাই থাকোঁ
চোৱানা নাচালে তুমি চাবানে ভাল লাগিছে নে নাই মোক কোৱানা হে পাতিছে মোৰ অভিমানে ঐ যেন মোৰ পাছে পাছে এহেজাৰ ল'ৰা। এতিয়া আমি কেদাৰনাথলৈ চিৰি বগাই বগাই উঠি গৈ আছোঁ। কেদাৰনাথ মেইন মন্দিৰ, এইটো মেইন দুৱাৰ কেদাৰ মন্দিৰ। এতিয়া আমি ভিতৰত যাম, চাকি চাকি জ্বলাম, তাৰপিছত ভিডিঅ'টো দেখুৱাই আছোঁ। কেদাৰনাথ মন্দিৰ, এইটো কেদাৰনাথ মন্দিৰ। আমি হাত ভৰিখিনি ধুই ল'লোঁ, হাত ভৰি ধুই লৈ আমি এতিয়া মন্দিৰত যাম আৰু চাকি চাকি জ্বলাব লাগিব। মন্দিৰত সেৱা চেৱা কৰি ল'লোঁ, এতিয়া ইয়াতে চাকি জ্বলাব লাগিব। ভিতৰত জ্বলাব দিয়া নাই, চাকিটো ইয়াতে জ্বলাব লাগিব। আমি ইয়াতে চাকিটো জ্বলাই দিম। এতিয়া মানুহবিলাকে জ্বলাই আছে, আমিও জ্বলাওঁ। মহাদেৱ ইয়াতে সকলোৱে চাকি জ্বলায়, এতিয়া আমিও চাকি জ্বলাম। এতিয়া ইয়াতে মহাদেৱৰ স্থান। কেদাৰনাথ মন্দিৰৰ পুখুৰী, ইয়াতে মাছ আছে। এতিয়া মাছবিলাক দেখা নাই, ইয়াতে ডাঙৰ ডাঙৰ মাছ আছে বুলি শুনা পাইছোঁ আৰু। ইয়াতে পুখুৰী পাৰতে এইবিলাক ৰাজহাঁহ, এই ৰাজহাঁহবিলাক চাই থাককচোন ভিডিঅ'টো, আৰু কি কি দেখুৱাব পাৰোঁ দেখাম। ভীমৰ চৰিয়াও চাব আহিলোঁ আমি। আৰু ইয়াতে কি লিখা আছে আপোনালোকে চাই লওক। এতিয়া আমি ঘৰত যাম।